বন্ধুসকল আজিৰ ভিডিঅ'টো কিহৰ ওপৰত বনাম আপুনি গমে পাইছে। তো মোক কিছুদিন আগতে এজন মানুহে প্ৰশ্ন কৰিছিল যে তোমালোকে গোটেই ৰাতি গাড়ী চলাই থাকা, গোটেই ৰাতি গাড়ী চলালে ভাল বেয়া জেগা ৰাস্তাত বহুত ভাল বেয়া ঠাই পোৱা যায়, তো ৰাতি কেতিয়াবা ভূত দেখি পাইছে নেকি? তো মই তেতিয়া অলপ ভাবি তাৰ ওপৰত এতিয়া এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। তো এই ভিডিঅ'টো লাষ্টলৈ চাব, কিছুমান লাগতিয়াল বস্তু আছে ইয়াতে, লাষ্টলৈ চালে গম পাই যাব। এদিন মই চিমেণ্ট লোড কৰিছিলোঁ, আপোনাৰ যেতিয়া L1109 গাড়ী চলাই আছিলোঁ মই তেতিয়া। তো চিমেণ্ট গুৱাহাটীৰ পৰা মই তেজপুৰ লৈ যাই আছিলোঁ। তেজপুৰ লৈ যাওঁতে মই বাইহাটা মঙলদৈ হৈ এফালেৰে গুচি যাম। তো গুৱাহাটীত কিছু জাম লাগিছিলে সেইদিনা, জাম লগাৰ ফলত মানে প্ৰায় 1মান বজাত মই বাইহাটা চাৰিআলি ক্ৰছ কৰিছিলোঁ। বাইহাটা চাৰিআলি পাৰ কৰি বেজেৰা নাপাওঁতে এইখিনিতে অলপ মানে খোলা মানে অ'পেন জেগা আছে, কিছুমান মানুহ নোহোৱা জেগা আছে অলপ, দেখা পালে আপুনি চিনি পাব যদি ওচৰৰে হয়। তো সেইখিনি ঠাইত কেনেকুৱা হয়, ৰাতি 1 বজাত মোটামুটি আপোনাৰ 28-30 বছৰৰ মানে হেৰি হ'ব আৰু মাইকী এজনী হ'ব। তো সি কাপোৰ পিন্ধি মানে বগা ধৰণৰ কাপোৰ পিন্ধিছে কিবা, তো তেতিয়া অলপ আন্ধাৰ, খুব আন্ধাৰ ৰাতি। তো সেইফালৰ পৰা আহি আছে, মই এতিয়া গাড়ীখন লৈ গৈছোঁ। আমাৰ ৰাস্তাত গাড়ী বহুত আছে, তো মোৰ আগত এখন গাড়ী আছিলে, গাড়ীখন মানে মাৰুতি গাড়ীয়ে হয়। সেই গাড়ীখনে মাইকীজনী দেখা পাই এনেকুৱা ভয় খাইছে, সি মানে পূৰা বহুত দবাই কিনে গুচি গৈছে। যেতিয়া মই দেখিছোঁ, ময়ো দেখি চালোঁ অলপ, কিন্তু চেহেৰাটো ঠিক দেখা নাযায়, কিন্তু এটা গম পাই যে মানে দেখা হয় 28 বছৰ 29 বছৰৰ মাজত হ'ব মাইকীজনী। তো সেইদিনা দেখি মানে ভাবিলোঁ যে গোটেই ৰাতি ভূতে দেখিলোঁ নেকি, আহে নেকি পিছফালে। তো বহুত ভয় লাগি আছিলে। তাৰপিছত মই তেজপুৰ গ'লোঁ, তেজপুৰ যাই সিদিনা দিনটো মোৰ মানে টেনশ্যন এটা হৈ আছিল যে ৰাতি মই সঁচাই ভূত দেখা পালোঁ নেকি আজি। তেজপুৰৰ পৰা মই যেতিয়া ৰিটাৰ্ণ আহিলোঁ, ৰিটাৰ্ণ আহোঁতে ৰাস্তাত মই বহুত কথা ভাবি আছোঁ যে মইতো অকলে চলোঁ, অহা ৰাতি মানে আজি আকৌ লোড কৰিম, মই ৰাতি আকৌ যাম, তো আজি ৰাতি কিজানি আৰু দেখা পাওঁ নেকি ক'ৰবাত বেলেগত। তো এনেকুৱা ফিলিংছ কিছুমান আহিছিলে, ভয় এটা লাগি আছিলে, নহয়। তাৰপিছত আহি মই বাইহাটা চাৰিআলি ওচৰত মানে ৰাখিলোঁ গাড়ীখন, ৰাখি মোৰ চিনাকি এজন আছিল লগৰ ল'ৰা। তো তাক মই ক'লোঁ এনেকুৱা কথা যে মই যোৱা ৰাতি এনেকুৱা 1মান বজাত প্ৰায় ৰাতি মাইকী এজনী দেখা পাইছোঁ এইখিনি হাতত। তো সেইটো কেনেকুৱা কি আগে পিছে কোনোবাই দেখা পাইছিল নেকি এনেকুৱা সুধিলোঁ, বহুতখিনি কথা সুধিলোঁ। সি হাঁহি ক'লে, মোক বহুত হাঁহি এটা মাৰি ক'লে এইটো ভূত নহয়, এইটো মেণ্টেলেই হয় অলপ মাইকীজনী। তো ৰাতি কেতিয়াবা ইফালকৈ মানে ঘূৰি থাকে অলপ। তো তেতিয়া মোৰ অলপ মানে ভাল লাগিল মনটোত যে এইটো ভূতটো দেখা নাই, এইটো ভূত নহয়, মানুহে হয়। তো যদি সিদিনা মই ৰিটাৰ্ণ বাইহাটা চাৰিআলি হৈ নাহিলোঁ হয় বা নুসুধিলোঁ হয় কথাটো, সেই হয়তো আজিলৈ থাকিল হয়। গতিকে সেইদিনা মই যে দেখা পাইছোঁ এইটো চবকে ক'লোঁ হয়। এনেকুৱা কিছুমান ভয় থাকে, মানে এইবিলাক অন্ধবিশ্বাস কিছুমান থাকে, এনেকুৱা মানুহক দেখি ভূত দেখা বুলি ক'লোঁ হয়। সেইটো একদম চিয়ৰলি মই দেখা পাইছোঁ ৰাতি এইখিনি সময়ততো মোৰ ভূত যেন লাগিছিল। এনেকুৱা আৰু এটা কেছ হৈছে মোৰ লগত, এইটো ৰাস্তা এইফালে যোৰহাট ফালে হৈছে। এইটো মই আপোনাক কৈ আছোঁ শুনক। এদিন আকৌ মোটামুটি তাৰ এই ঘটনাটোৰ আৰু 1 বছৰ আগৰ কথা কৈ আছোঁ। তেতিয়া মই 12 চকা চলাই আছিলোঁ। 12 চকা চলাই থাকিলে তেতিয়া হেণ্ডেমেন এজন আছিল মোৰ লগত, আমাৰ ইয়াৰ ঘৰৰ ওচৰৰে হয়। তো সি কি কৰিছিলে মোৰ লগত, এতিয়া আমি দুজনে একেলগে গৈ আছোঁ, ৰাতি প্ৰায় 1:30-2টামান বাজিছে। তেতিয়া সি কৈছে মোৰ পেচাব কৰা লাগিছে, গাড়ীখন ৰাখি দিয়ক দাদা। মই কি কৰিলোঁ, ঠিক আছে গাড়ীখন ৰাখি আছোঁ বুলি কৈ গাড়ীখন এনেকুৱা জেগাত ৰখালোঁ, আগে পিছে মানুহ নাই, মানে অলপ জংঘল টাইপৰে হয়, সিমান ভয় লগা নাই আৰু অলপ জোনাক ৰাতি হৈ আছিল দিনা। তেতিয়া সি যেতিয়া নামি গ'ল পেচাব কৰিব নামি যায়, সি আধা পেচাব কৰি থাকোঁতে মাৰি এই গাড়ীত উঠিল, মানে হাল্লা কৰি উঠিল, যো ইয়াৰ পৰা যো বুলি কয়। মই বোলো কি হ'ল বুলি সুধিলোঁ। মই কিবা হ'ল বুলি মোৰো ভয় লাগি গৈছে, সি যেনেকৈ কৈছে। তেতিয়া সি মোক দেখাই দিলে ইয়াতে ভূত আছে বুলি কৈছে। মই বোলো ভূত ক'ত আছে, মই চাম বুলি ক'লোঁ। তো মই একবাৰ চাওঁতে হয় সঁচাই একদম ইমান লম্বা চুলি, মানে একদম ভয়ানক দৃশ্য আৰু। তেতিয়া তাৰ পৰা মই গাড়ী ষ্টাৰ্ট কৰি এনেকুৱা পলাই গৈ তাতে মাল চাল খালী কৰোঁতে সিদিনা সি আৰু অলপ মানে জ্বৰ ভাৱ হৈও আছিল, মানে ৰাতি সি আৰু বহুত ভয় খাইছে। সি একদম ফেচ টু ফেচ দেখাৰ নিচিনাই ক'ব পাৰি আৰু। তো সেই ঘটনাটো এতিয়া হ'ল তাই 2 দিনমান পিছত মই সেইফালে আৰু আহি আছিলোঁ, য'ত দেখিছিলোঁ আমি সেইখিনি জেগাত মই দিনত গাড়ীখন ৰাখিছিলোঁ। দিনত যেতিয়া গাড়ীখন ৰাখিছিলোঁ তেতিয়া ইফালে চাওঁতে দেখা পালোঁ তাতে এজন পাগল আছিলে, মানে সিও মেণ্টেলি মানুহ এজন আছিলে। সি টপলা লৈ চুলি ইমান লম্বা হৈছে। তো সেইটো এটা নেক্সট মোৰ ভয় লগা কাহিনী। তো এইটো মানুহে হয়। চ' আপুনি
এই কাহিনীটো আজি শুনিলে ইয়াৰ পৰা এটা শিকিব যে ৰাতি কেতিয়াবা যদি আপুনি গাড়ী চলায় খুব চিনচিয়ৰলি চলাব, কাৰণ আগত কিবা মানে এনেকুৱা বস্তু এটা দেখা হ'ব পাৰে যিটোক আপোনাৰ অন্ধবিশ্বাসৰ কাৰণে আপোনাৰ গাড়ীত দুৰ্ঘটনা হৈ যাব পাৰে। এই কাহিনীটোৰ পৰা মই এটাই মানে আপোনালোকক এটা কথা ক'ব বিচাৰোঁ মই, যে ৰাতি যেতিয়া আপুনি অকলে গাড়ী চলাই থাকে, ড্ৰাইভ কৰি থাকে, তেতিয়া আপুনি ভয় নাখাব, কাৰণ ভয়টোৱে চবতছে কমজোৰি বস্তু হয়। আপুনি যদি নিজে ভয় নাখায় তেতিয়াহ'লে আপোনাৰ কোনো প্ৰব্লেম নাই। আমিও ৰাতি গাড়ী চলাওঁ যাওঁ আৰু বহুত এনেকুৱা ৰাতি গাড়ী চলি থাকে। আৰু যদি আপুনি অলপ ফিলিংছটো ফিলিংছ হয়, তেতিয়া আপুনি কি কৰিব, অলপমান 2 মিনিট ক'ৰবাত ৰখি দিব, নতুবা আপোনাৰ গাড়ীৰ লগত যাই থাকে না, গাড়ীৰ অলপ ওচৰে যাই থাকিব আপুনি, বা গাড়ীখন অভাৰটেক কৰি তাৰ আগে যাই থাকিব, তেতিয়া আপোনাৰ ভয়টো কমি যাব, গেৰাণ্টি আছে এইটো। মই সেনেকুৱা কৰোঁ কেতিয়াবা, অকলশৰীয়া অনুভৱ কৰিলে মই কি কৰোঁ, লগত যিখন গাড়ী যাই আছে আগত সেইখনৰ পিছে অলপ আশে পাশে থাকোঁ আৰু বেছি অকলশৰীয়াকৈ গৈ নাথাকোঁ। ৰাস্তাততো গাড়ী পামেই, 10 মিনিট ৰখিলে আৰু এখন গাড়ী আহিব, আৰু 10 মিনিট ৰখিলে আৰু এখন গাড়ী আহিব। তো এনেকুৱা ৰাতি আপুনি সেনেকুৱা কৰক, তেতিয়া আপোনাৰ ভয়টো গুচি যাব। আৰু মই দেখিছোঁ কিছুমান এনেকুৱা হয়, ৰাতি অকলে যাই থাকিলে, অকলে ড্ৰাইভ কৰি কেতিয়াবা আহিলে লেফ্ট ছাইডে কোনোবা বহি থকা যেন লাগে। তেনেকুৱা ফিলিংছ হ'লে অলপ মিউজিক ছিষ্টেম যিটো আছে, মিউজিক ছিষ্টেমটো অলপমান আপুনি চাউণ্ডটো অলপমান মিডিয়াম চাইজত দি আপুনি গৈ থাকক, সেইবিলাক মনৰ পৰা আঁতৰাই দিয়ক। কাৰণ আজি প্ৰায় 11 বছৰ হ'ল, 11 বছৰত মই এই 2টা কেছ হৈছে। বাকী সেইটো এই 2টা কেছৰ পূৰা ৰিচাৰ্চ কৰি চালোঁ যে এই 2টা ভূত নহয়, মানুহে হয়। তো আপোনাৰো কেতিয়াবা এনেকুৱা হ'ব পাৰে। ভয় নাখাব, ৰাতি ভয় খালে কিন্তু আপোনাৰ বহুত ক্ষতি হ'ব পাৰে দেই। ভয় নাখাব আৰু বেলেগকো ভয় নোখোৱাব। আপোনাৰ যদি গাড়ী ৰিলেটেড কিবা প্ৰশ্ন আছে বা কুৱেশ্যন আছে, তো মোৰ ইয়াতে কমেণ্ট কৰক, মই তাৰ কাৰণে তাৰ ওপৰত মই ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম। আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব।